পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ খেলিলে কি হ'ব, খাম্পা বৰগোহাঁই ডাঙৰীয়া খেলিলে হাৰিবনে জিকিব, এইটো BPF দলে বিচাৰ কৰিব। ইয়াতে UPPL দলৰতো ক'বলগীয়া একো কথা নাই। UPPL দলৰ ইমান কিয় মাথাৰ মানে টেনচন হৈছে, ইমান কিয় মানে আবুল তাবুল বকি আছে UPPL দলে। UPPL দলে বঢ়িয়া কৰি দিমাগত সোমাই লওক যে আপোনালোকৰ সন্মুখত চট্টানৰ দৰে থিয় দিব পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে। ইমান ধেমালি জকিঙত নল'ব চব বস্তু। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰৰ লগত দাউৰা ডেক্ৰেট নাৰ্জাৰী, জনজাতি সুৰক্ষা মঞ্চ, তাৰপিছত বিভিন্ন ইণ্টেলেকচুৱেল বিলাকে তেওঁলোকেইটো ঘোষণা কৰিলে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ বৰণী ৰাজখংগুৰ। BPF ৰাজনৈতিক দলৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে 3জন ব্যক্তিৰ নাম কেণ্ডিডেট লিষ্টত পেনেলত পাব্লিছ কৰিছে। সেই 3জন ব্যক্তি হ'ল নাম্বাৰ 1 প্ৰমীলা ৰাণী ব্ৰহ্ম, নাম্বাৰ 2 হ'ল খাম্পা বৰগোহাঁই ডাঙৰীয়া, নাম্বাৰ 3 হ'ল মই অৰ্থাৎ ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ। এতিয়া কথাটো হৈছে BPF দলে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচক পেনেলত কিয় দিছে, খাম্পা বৰগোহাঁই ডাঙৰীয়াক কিয় দিছে, প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়নীক কিয় দিছে, এইটো BPF দলৰ নিজৰ কথা। পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ খেলিলে কি হ'ব, খাম্পা বৰগোহাঁই ডাঙৰীয়া খেলিলে হাৰিবনে জিকিব, এইটো BPF দলে বিচাৰ কৰিব। ইয়াতে UPPL দলৰতো ক'বলগীয়া একো কথা নাই। আজি BPF দলে পেনেল লিষ্টত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ নাম দিয়াতে যি UPPL দলৰ মাজত হৈ হাল্লা চলিছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱে যদি ইলেকশ্যন খেলে তেতিয়াহ'লে হাৰিব কোকৰাঝাৰ লোকসভাত BPF-এ। আৰে ভাই, কোকৰাঝাৰ লোকসভা সমষ্টিত যদি 2024 চনৰ ইলেকশ্যনত BPF দলে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচক ইলেকশ্যন খেলাই যদি হাৰে, UPPL-ৰটো ভালেহে হ'ব, UPPL-ৰটো কেণ্ডিডেট জিকি যাব। তেওঁলোকেতো ভাল পাব লাগে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে BPF দলৰ পৰা যদি কোকৰাঝাৰ লোকসভা সমষ্টিত ইলেকশ্যন কণ্টেষ্ট কৰে তেতিয়াহ'লে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ হাৰিব, BPF হাৰিব আৰু UPPL জিকি যাব। এইটো যদি হয় তেতিয়াহ'লে UPPL-ৰ কাৰণে ভালে। কিন্তু UPPL দলৰ ইমান কিয় মাথাৰ মানে টেনচন হৈছে, ইমান কিয় মানে আবুল তাবুল বকি আছে UPPL দলে যে BPF-এ ইয়াক কিয় পেনেল লিষ্টত দিলে, তাক কিয় পেনেল লিষ্টত দিলে। তাৰমানে UPPL দলে BPF-ৰ যি পেনেল লিষ্টত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ নাম আছে সেইটোক দেখি কি UPPL দলে ভয় খাইছে নেকি? যদি পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ নাম দেখি UPPL দলে ভয় খোৱা নাই, তাহলে UPPL দলেতো ভাল পাব লাগে যে BPF দলৰ পৰা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ নাম পেনেল লিষ্টত আছে আৰু পাৰিলে ভগৱান পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচকে ইলেকশ্যন খেলিব দিয়ক, BPF হাৰক আৰু UPPL জিকি যাওক। UPPL-ৰতো সেইটোহে লাভ হ'ব। তেওঁলোকৰ নিজৰ লাভৰ কথা নাভাবি BPF-ৰ লাভৰ কথা ভাবি আছে যে ইয়াক দিলে জিকিব, পৃথ্বীৰাজক দিলে হাৰিব, প্ৰমীলাক দিলে হাৰিব। আৰে ভাই, যাক দিয়ক না, এইটো BPF দলৰ নিজৰ কথা। BPF দলৰ এইটো নিজৰ ইণ্টাৰনেল মেটাৰ। এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ডিচাইড কৰিব। এইটো প্ৰমোদ বড়ো ডাঙৰীয়া বা UPPL-ৰ কোনো চেলা বেলা চাংগু পাংগুইটো এইটো ডিচাইড নকৰিব ন বাবা। তো এই বস্তুটোক UPPL দলে বঢ়িয়া কৰি দিমাগত সোমাই লওক যে আপোনালোকৰ সন্মুখত চট্টানৰ দৰে থিয় দিব পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে। ইমান ধেমালি জকিঙত নল'ব চব বস্তু। আৰু আপোনালোকে যদি চব জকিং ভাবিছে তেতিয়াহ'লে লগ পাম 2024 চনত। অপেন চেলেঞ্জ দিছোঁ UPPL-ক। আৰু দ্বিতীয় কথাটো মই কৈছোঁ, যোৱাকালি দাউৰা ডেক্ৰেট নাৰ্জাৰী নামটো অলপমান কনফিউজ লাগে শুনিলে, কিবা দাউৰাও ডাউচে নিচিনাহে শুনা পাওঁ মই মাজতে। দাউৰাও ডাউচে নেকি, চৰি নহয়, দাউৰাও ডেক্ৰেপ। তো দাউৰাও ডেক্ৰেপ নাৰ্জাৰী আদৈয়ে কি কৰিছে কালি কৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ কিবা কিবি হেন তেন। আৰে ভাই, দাউৰাও ডাউচে আদৈ, চৰি নামটো মই ক্ষমা কৰিছোঁ, নামটো মোৰ ভুল হৈছে। দাউৰাও ডেক্ৰেপ নাৰ্জাৰী, দাউৰাও ডাউচে নহয়। এই দাউৰাও ডেক্ৰেপ নাৰ্জাৰীয়ে নিজৰ কাহিনীবিলাক পাহৰি গ'ল নেকি? যে 2015 চনত যেতিয়া তেওঁ বড়োলেণ্ড ইউনিভাৰ্চিটিত বড়ো থুনলাই চান 16 নৱেম্বৰ 2015 বড়ো থুনলাই চানত কি কৰিলে, তেওঁতো নিজে বড়োলেণ্ড ইউনিভাৰ্চিটিত আহি পুৰা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰৰ লগত দাউৰা ডেক্ৰেট নাৰ্জাৰী, জনজাতি সুৰক্ষা মঞ্চ, তাৰপিছত বিভিন্ন ইণ্টেলেকচুৱেল বিলাকে তেওঁলোকেইটো ঘোষণা কৰিলে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ বৰণী ৰাজখংগুৰ, বড়ো ৰাজা ফলেৰনি চুবুং। মই থৰি কৈছিলোঁ ভাই মোক ৰাজকুমাৰ বনাও বুলি, মইতো কোৱা নাই। আৰু মই জানো আচলতে আপোনালোকে নাজানে, দাউৰাও ডেক্ৰেট নাৰ্জাৰীৰ মানে কি কওঁ, এজন গুমৈ আছে, মই নামটো নকওঁ। সেই গুমৈটো বেচেৰা মানে কেণ্ডিডেট পাব পাৰে নাপাব পাৰেতো, সেইটো টেনশ্যনত দাউৰাও ডেক্ৰেপৰ মানে অলপমান এলাৰ্জি হৈছে, আচল কথাটো মই কৈছোঁ। আৰু দাউৰাও ডেক্ৰেপ নাৰ্জাৰীয়ে দেখোন মোক নিজে কোলাত লৈ দাঙি একদম জয় বড়ো ৰাজখংগুৰনি জয় বুলি কোনে কৈছিল? সোৰ বুংদেং বেখৌ যে জয় বড়ো ৰাজখংগুৰনি জয়, দাউৰাও ডেক্ৰেপ আদি আছে বেখৌ বুংদেং। তো দাউৰাও ডেক্ৰেপ আদিক মই এটাই কথা কৈছোঁ, 2015ত কি কৰিল, 2016 চনত আপোনালোকে ৰামফল বিলত কি প্ৰগ্ৰাম কৰিলে, 2017 চনত কি প্ৰগ্ৰাম কৰিলে, শংকচ জাৰিমিনাৰী খেৰাই, এই জাৰিমিনাৰী যিটো খেৰাই শংকচ হিষ্টৰিকেল বাথৌ খেৰাই, সেইটো কোনে কৰিলে
2016 চনৰ জানুৱাৰীত কোনে কৰিলে 2017 চনত তাতে দাউৰা দেশৰেপ আছিল না নাই যদি আছিল তাহলে তেতিয়া পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ আৰু দাউৰা দেশৰেপ কি কাৰণে একলগে আছিল তাৰ উত্তৰটো দাউৰা দেশৰেপ নাৰ্জাৰীয়ে এনসাৰটো দিলে মই ভাল পাম আৰু দম আছে যদি দাউৰা দেশৰেপ ডাঙৰীয়াক মই চ্যালেঞ্জ কৰিছো দম দङब्ला दावराव देख्रेब आदैखौ आं चेलेन्ज खालामदों दिनै जे दम আছে যদি नों आंना बिसयै बा आंना हेंथायै गुवाहाटी हाइकर्टआव चेलेन्ज खालाम बा सुप्रिम कर्टआव चेलेन्ज खालाम आंबो नायगोन बेखौ मयो साइलम किमान किसका कितना है दम ओपेन स्टाइলত কৈছো লিডাৰৰ স্টাইলত মই আজি ভাষণ দিয়া নাই কাৰ কিমান দম আছে চাইলম ओपेन चैलेंज टू दावराव देख्रेब नार्जारी आई डोंट केयर थैंक यू